क्या वसूली कर वैसे हाँ क्यों नहीं वीडियो बनाएंगे तुम्हारा बनाएंगे কি কৈছে নেকি গুগল পে কোনোবা বাপেৰে মাৰি দিছিল তই যদি মোকে কমে নেদা মোৰ ভিউৱাৰক কি কমেণ্ট দিবি হা Rajan, welcome back to the new vlog. So guys, first of all, Eid Mubarak in advance to all. जितु मोबाइल रे अपना लोगे vlog चाहे से हेतु मोबाइल OnePlus 7T Pro है. So हेतु माने बैटरी तो डाउन होइसे. Actually एने normally ठीके আছে কিন্তু heavy user কাৰণে ডাউন হৈছে. So মই ভাবিছো যে মোবাইলটোৱে চেঞ্জ কৰিলো. ভাবিছো যে মই এটা OnePlus Nord CE2 5G এটা লম কিন্তু বাজেটটো ইমান নাই কিন্তু মিলাই কেনে কিবা এটা কৰিম আৰু. So লগৰ লৰা এটা দোকান আছে. মই যে আপোনালোকক দেখাইছিলো কিবোৰ্ড দোকান সো তাত যাম সো তাত যাই কেনে মোবাইল চবাই চাম চাই কেনে চাই মিলি কেনে লৈ আহিম তো ব্লগটো চাবা ভাল লাগিব সো এতিয়া যাম ফাৰ্ষ্ট দমদমাত মানে আধাৰ কাৰ্ডখন আহিছে নে নাই হেতু খুদিম এই পাঁচটো যদি আগত আহি যায় কি বুঢ়া লাগো ন है ना मैं ब्लॉग बनाता हूँ तुम क्या ऐसे क्यों करते हो भाई क्यों नहीं वीडियो बनाएंगे तुम्हारा बनाएंगे ओए हवा जाए से इन्हें पूछे ना बाल उसे भी बनाएंगे नहीं तुमको लड़की लोग पसंद करेगा हमारे लिस्ट में बहुत सारा लड़की है भाग गया पत्थर बांधी ली এক চলি গেলে বেয়া বাৰান্দে গাইছ সেইকাৰণে এই মাছৰ পদে বান্ধি দিছোঁ বেয়া লাগিছিল তোৰ কাৰণে অনলাইন গাইছ সিটো কামৰ কাৰণে আহিছিলোঁ ফুলানি পিটো হৈ গ'ল আৰু এতিয়া যাইছোঁ বতৰা ব্লগটো চাই থাকক লুইজবাগ মানে নতুনকৈ বিল্ডিং হৈ আছে আৰু এই ভাত চাত খাই কেনে আহি গ'ল ইয়াৰ লগত যাইছোঁ বতৰা লেটছ গো বেবি অনলাইন গাইছ এতিয়া আহিছোঁ আমাৰ নেকিব ঠাইত দোকানত এই এটা মোবাইল লাগিছিলে মোবাইল এটা লাগিছিলে OnePlus Nord CE2 5G আছে দেখা তই যদি মোকে কমে নেদা মোৰ ভিউৱাৰক কি কমেণ্ট দিবি হা সেইদিনা কি জানা সেইদিনা তাৰমানে মই সুধিছোঁ যে হেৰি কৰ এটা চলিখন মাৰিছি মই মাৰি কিনে কৈছোঁ মই বাবুৰ দোকানত আছিলোঁ মোবাইল এটা কমত দিব কৈছোঁ তই সি মোক কি কৈছে জানা কোন ৰাজা বোলে মই এনেকুৱা লাজ লাগিছে বে চাবাছোঁ ইউটিউবৰ পাই এতিয়া মই মোবাইলটো ল'ব লাগে তেনেহ'লে বাবলু পাৰ্টিটো ভালে হ'ব পাৰ্টি তো দোকান বাপাৱে ভাই নাচাগে দোকানে বস্তু ঠাণ্ডা আৰু হেৰি বেলেগ খুৱাব লাগে ভাল লাগি চিঙি থাকিব দোকানখনত আহি কিনে কিবা এটা ফিল আছে গম পাইছে না চাওক দোকান চাওক বস্তু ভাল লাগছে আৰু পিন্ধা যাতে বহি আৰু এৰ পাই কি মজাকে পুই খাই থাকিবি এনেকৈ চেম মোবাইল আহি গ'ল আৰু মোবাইলটো মানে কেমেৰা টেষ্টিং কৰিলোঁ যিটো মানে OnePlus 7T Pro হয় সেইটোৰ দৰে নহয় গাইছ মই মোবাইলটো চালোঁ মানে OnePlus Nord CE2 5G মানে এইটো OnePlus 7T Pro লগত কম্পেয়াৰ কৰি চালোঁ মানে মোবাইলটো বেয়া বুলি নকওঁ কিন্তু তাৰমানে মোবাইলটো এইটোৰ লগত কম্পেয়াৰ নহয় আৰু যদি মই সেইটো মোবাইল লোৱাৰ লগ কি হ'ব যে মানে ইটোৰ যিখিনি ফেচিলিটি আছে ইটোত কমি যাব যাৰ লগ মোৰ লৰে লাগি যাব সেইকাৰণে ভাবি আছোঁ যে মোবাইল নলওঁ বেলেগ এটা ল'ম OnePlusৰ 9 বা 8ৰ আপত ল'ম আৰু চাওঁ কি কৰোঁ আৰু এতিয়া যাওঁ ঘৰত আমাৰ বাবুৱে আকৌ মানে ঘৰত যাওঁ কৰি আছে যাওঁ আৰু The next morning. So ৰাতিপুৱা আৰম্ভ হ'ল 4টা কামৰ সৈতে so hey guys welcome back তো আজি হৈছে সানডে বৰ্তমান বাজি আছে 9টা আৰু ৰাতিপুৱা মোক মায়ে সোনকালে জগাই দিছে আৰু আজি এনো কাম আছে মোৰ কাৰণে 4টা এতিয়া গৈছো পাৱৰ কোণাত মানে গুড়া খুনিব যাম তো
আজিকালিতো গমেই পায় ডিজিটেল ইণ্ডিয়া মিউজিকত ঘূৰা কৰিম তো মোৰ লগত বলক অলৰাইট গাইজ এতিয়া গৈ আছোঁ পাকৰ কোঠাত যোৱাকালি মাহঁতে মানে গুড়া খুন্দিছে 2 কেজিমান আৰু বাকীখিনি মানে মেলত খুন্দিম বুলি ভাবিছে কাৰণ আজিকালি কষ্ট হয় মানুহবিলাক অকণমান সেই কৰে ন এতিয়া গৈছোঁ পাকৰ কোঠাত চ' তাত মানে চাউলৰ গুড়া কৰিম আৰু ফাৰ্ষ্ট যাওঁ পাকৰ কোঠাত ছেকেণ্ড তাৰপিছত যাম দলিবাৰী তাৰপিছত যাম চিলিণ্ডাৰটো আনিব শুৱালকুছিৰ ফালে এণ্ড তাৰপিছত যাম চুলি কাটিব চ' 4-5টামান কাম আছে তো ব্লগটো চাই থাকিব বহুতখিনি ভাল লাগিব এনেতে আহি পেলাই আমাৰ ইফতিকাৰ ভাই মানে ইও বোলে গুড়া খুন্দিব যাব চ' এক মোক কল কৰাতে ই ক'লা যে মই যাম দে আৰু লৈ আহ হা গাড়ীখন তো এটা কাম কৰ মোক দি টকা দিয়ক গাড়ীখন দি হা দি মোক লাগে গাড়ী লাগে মই কি কৰিম তই নালগে তই হেৰি কৰিবি কামলৈ যি দনা আছে বাপেৰে ঘৰৰ আনি বাপেৰে টানি থাকিব বাপেৰে জানে ভাই গাইছ বাপেৰে বাইজন চাব লাগে ব্লগটো কেনে চলিবে মোক ডাইৰেক্ট কৈছে জানে ভাই বোলে চ' এনেকৈ আহি পালোঁ মেল আৰু মেলত মানে এইটো হ'ল মেচিন ইয়াতে মানে গুড়া হ'ব চ' মই দেখাই দি আছোঁ আপোনালোকক গুড়া হোৱাৰ পিছত ঘৰত আহিলোঁ আহি কেনে বস্তুখিনি নমাই কেনে আকৌ দলিবাৰীত বজাৰ কৰিব আহিলোঁ কি কৈছে হয় নেকি গুগল পে কোনোবা বাপেৰে মাৰি দিছিল মানে গাইছ মই এটিএম আনা নাছিলোঁ চ' এক মানে মগজটো এটিএম খালোঁ তোক মই গুগল পে মাৰি দিওঁ আৰু ইতে ই ক'ব ধৰিছিল যে মই বোলে পইচা ই বোলে মোক পইচা ধাৰেই দিছিল এটাই চব মাৰিম বাচা অলৰাইট গাইছ এতিয়া দোকান আহি পালোঁ এতিয়া ফাৰ্ষ্ট মাল চাল লৈ লওঁ তো ব্লগটো চাই থাকিব 1 ঘণ্টা অন্তত বজাৰ চজাৰ কৰি ল'লোঁ আৰু এতিয়া যাই আছোঁ চিলিণ্ডাৰ আনিব পাপা গাড়ী চলাই বোলে গাইছি মোক কৈছে গাড়ীখন শিকো এই এটা কথা মনত আছে না স্কুলৰ দিনত যি লগৰ আপি এটাই যে কৈছিল চলি এটাক যে বাওনা হয় চন্দ্ৰত হাত মেলিব আহিছা সেনেকুৱা তোৰ হৈছে গম পাইছে না অলৰাইট গাইছ এতিয়া আহিলোঁ লখিমীত মানে ইয়াৰ বোলে ভোক লাগছি চলতক আনছো কিবা খুৱাই লৈ যাওঁ পানীৰ অৱস্থা নাই হৈছে আৰু ওলে মানুহ মৰি যাব গল চল শুকাই যাব জাগে এনেতে আহি গ'ল চিঙৰা আৰু তাৰ কাৰণে চিঙৰা আৰু প্লাছ কল্লা অলৰাইট গাইছ এতিয়া মানে চাহ তাহ খালোঁ আৰু এতিয়া যাম শুৱালকুছি চ' আজি মানে ই মোক ভালকৈ পেচছি একচুৱেলি পেৰা বুলি নকয় এইটো মানে মোৰ লগত আছি চলিত আৰু মই আৰু নুখুৱাম নে মই ইমানো বেয়া চলি নহয় এতিয়া যাম শুৱালকুছিত মানে চিলিণ্ডাৰটো আছে চ' চিলিণ্ডাৰটো আনিব যাম ব্লগটো চাই থাকা তো এনেকৈ আহি পালোঁ গেছ এজেঞ্চি আজি দেখোন গেছ এজেঞ্চি বন্ধ যদি গেছ হৈ গৈ যায় লৰে লাগবচোন আজি ঘৰত যাম যাই কিনে খৰি কাটিব যাম পাহাৰত যাম বাৰীৰ পিছৰ পাহাৰত নহ'লে এটা কাম কৰ হাজোত যাওঁ যাই কিনে খৰি কাটি লৈ আহোঁ হা মানে গাইছ হেৰিখন বন্ধ গেছ এজেঞ্চিটো বন্ধ তো এতিয়া কি কৰোঁ ঘৰতে যাওঁ আৰু ফাদাৰক ফোন কৰিলোঁ ফাদাৰে কৈছোঁ এতিয়া প্ৰত্যেকবাৰ গেছ আনিব যাওঁতে এনেকুৱা হয় নহয় একবাৰ কি যাবাৰ কি হৈছে জানা যাবাৰ গাইছ এই বহীখন যি আছে গেছৰ এখন মানে মই অনা নাছিলোঁ ঘৰতে থৈ আহিছোঁ তাৰপিছত ঘৰৰ পৰা ফটো মাৰি কেনে কিবা কৰি কেনে ৰিকুৱেষ্ট কৰি কেনে আহি ল'লোঁ এইবাৰো এইবাৰ গেছ বন্ধ
মানে প্ৰত্যেকবাৰ মোৰ লগত তাৰমানে কুফা লাগে আৰু কিবা নাজানো আৰু গেছটো আনবা আহিলে কিবা নহয় কিবা এটা গণ্ডগোল হ'বই নহয় পইচা এৰি থৈ আহিম নহয় বহি এৰি থৈ আহিম নহয় চব আনিম কিন্তু বন্ধ থাকিব নাচটো দে আৰু কি ক'ম আৰু জীৱনে এনেকুৱা তো এতিয়াতো গেছ কেঞ্চেল হ'ল তো এতিয়া যাম চুলি কাটিবা আৰু দেখিছানে একদম একদম কেনে দেখা হৈ গৈছে দাড়ি চুলি একদম আগতে মানে কবিৰ সিং হৈছিলোঁ আৰু নাও আই এম অন ৰিলেশ্যনশ্বিপ চ' কবিৰ সিঙৰ পৰা এতিয়া জেণ্টেলমেন হ'ব লাগিব কাৰণ এনেকৈ ভাল নালাগে ন গাইছ তো কৰি লওঁ তো এতিয়া মাৰিম মানে শ্বৰ্ট কাটিং আহোঁতে মেইন ৰোডেদি আহিছিলোঁ এতিয়া মানে শ্বৰ্ট কাটিং মাৰিম চ' এইফালেদি শ্বৰ্ট কাটিং হয় এইফালেও যাব পাৰি এইফালেও যাব পাৰি অলৰাইট গাইছ এতিয়া আহিছোঁ চুলি কাটিবা দোকান চুলিটো কাটি লওঁ কি হ'ব চুলি কাটিব আছে হা হ'ব ঐ সাজিদ এইডাল কাট তই দাড়িডাল বিদ্যাকে কৈছোঁ হে হয় একদম ভকৰা চাগাল আনবাই অলৰাইট গাইছ জাষ্ট চুলি কাটা শেষ তো এতিয়া ঘৰত যাই আছোঁ জাষ্ট ঘৰ আহি পালোঁ তো আজিৰ ব্লগটো ইমানে যদি তোমালোকৰ ব্লগটো ভাল লাগিছে ব্লগটো লাইক কৰিবা কমেণ্ট কৰিবা এণ্ড ব্লগটো শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে এইটো ব্লগ ফেচবুক পেজত চাইছা তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা আৰু যদি এইটো ব্লগ ইউটিউবত চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু গাইজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰা তো মই ইয়াতে নামটো দি আছোঁ চেনিৰাম ৰাজা তো যাই কেনে ফ'ল' কৰি ল'বা তো লগ পাম ঈদৰ এটা নতুন ব্লগত তো তেতিয়ালৈ